জীৱনত যদি হঠাৎ কোনো কঠিন পৰিস্থিতি আহি পৰে আৰু সেই পৰিস্থিতিত যদি এনে লাগে যে মই এইটো নোৱাৰিম, তেতিয়াহ'লে এটা মুহূৰ্তৰ কাৰণে ভাবি ল'বা তুমি মানুহ নহয়, তুমি এটা গাধ। কাৰণ মানুহে নোৱাৰে তেনে কোনো বস্তু নাই আৰু তোমাৰ ডিক্সনাৰীত নোৱাৰিম বুলি কোনো শব্দই নাই। হয়, তুমি সেই ব্যক্তি যিজনে কোনোদিন হাৰ স্বীকাৰ কৰিব অহা নাই। তুমি সেই ব্যক্তি যিজন যিকোনো যন্ত্ৰণা সহ্য কৰিবলৈ প্ৰস্তুত। আৰে হয়, তুমি সেই ব্যক্তি যোনে অকলে এশ, আৰু এই অকলে এশ হোৱাৰ কাৰণে তোমাৰ কেৱল এটা বস্তুৰে প্ৰয়োজন, সেইটো হ'ল জেদ। আৰু এই জেদ তোমাক এনে জেগাত লৈ যাব যিটো তুমি সপোনতো কল্পনা কৰা নাই। তোমাক এই কঠিন পৰিস্থিতিৰ মাজত পেলোৱা হৈ আছে তোমাক শক্তিশালী বনাবৰ কাৰণে, তোমাক মজবুত বনাবৰ কাৰণে, তোমাক সাহসী বনোৱাৰ কাৰণে। সেইকাৰণে যিমান বাৰ পৰিবা সিমান বাৰ উঠিবা, যিমান বাৰ হাৰিবা সিমান বাৰ ঘূৰি উঠিবা। তুমি অকলে যথেষ্ট সমস্ত অসম্ভৱ সম্ভৱ কৰি তোলাৰ কাৰণে। কেৱল এবাৰ কোৱা মই এইটো পাৰিম। যিমান কঠিন হওক, যিমান বিপদ নাহক কিয়, মই পাৰিমেই। আৰু যেতিয়াই তুমি এনে কঠিন কামক সম্ভৱ কৰি তুলিবা, তেতিয়া তোমাৰ ওচৰত কোনো বস্তুৱে অসম্ভৱ বুলি মনত নাহিব। তেতিয়া তোমাৰ মনত আহিব মই এইটো পাৰিম, সেইটো পাৰিম, হয় মই সকলো পাৰিম। সঁচাই তুমি সকলো সম্ভৱ কৰিব পাৰিবা, সকলো। কেৱল নিজৰ জেদ আৰু আত্মবিশ্বাস ঠিক ৰাখা, নিজৰ লক্ষ্যক স্থিৰ ৰাখা। হয়, এই পৃথিৱী তোমাক অন্য ধৰণৰ বনাব বিচাৰি আছে আৰু তুমি হ'ব খুজি আছা অন্য ধৰণৰ। সেইবাবে সকলো ইমান কঠিন লাগি আছে। আজি তুমি যি বস্তুৰ আশাত বহি আছা সেই বস্তু তুমি পাবা, ইমান পৰিমাণে পাবা যে 2 হাত ভৰি ল'লেও তুমি শেষ কৰিব নোৱাৰিবা। কেৱল নিজৰ মাজৰ ইনফিনিটি পাৱাৰটোক জগাই তোলা আৰু আগুৱাই যোৱা সন্মুখৰ দিশত। হয়, এইটোৱে সেইটো সময় উত্তৰ দিয়াৰ। হয়, এইটোৱে সেইটো সময় ঘূৰি আঘাত কৰাৰ। ইমান দিন যিসকলে তোমাক নগ্ন ভাবিছে, তোমাক লৈ ঠাট্টা কৰিছে, আজি সিহঁতক ভুল প্ৰমাণিত কৰি উল্টা উত্তৰ দিয়াৰ সময় আহিছে। সমস্ত পৃথিৱী যদি আহি কয় এই কাম তই নোৱাৰা, তথাপিও মই ক'ম মই পাৰিম। সকলোৱে যদি কয় এই কামটো কৰিলে তোৰ মৃত্যুও হ'ব পাৰে, তথাপিও মই ক'ম মই পাৰিম। মই পাৰিম কিয়নো মোৰ ক্ষমতা আছে, মই পাৰিম কিয়নো মোৰ আত্মবিশ্বাস আছে। হয়, মই চেষ্টা কৰিলে সকলো পাৰিম, বিকজ আই এম এ ছুপাৰ হিৰো। মই তেজ। হয় বন্ধু, মোৰ সম্পূৰ্ণ বিশ্বাস আছে তুমি পাৰিবা।